লামডিং বুলি ক'লে মই এটা কথা মনত পৰে সৰুতে My father was a magistrate in Karimganj. So, মই 8 বছৰ আছো ইয়াত 8 years. সদায় লামডিঙত আমি ট্ৰেইন চেঞ্জ কৰিব লাগে ট্ৰেইনত আহোঁ আৰু বিৰাট ভিৰ থাকে that was the most crucial part মানে ট্ৰেইনখন খুব কম সময় ৰয় আৰু এবাৰ আমি খিৰিকীয়েদি সোমাবলগীয়া হৈছে আমাৰ যিবিলাক কুলি থাকে বস্তু উঠাই আমাক খিৰিকীয়েদি ভৰাই দিছে মোক ভৰাই দিছে দেউতা উঠিলে মোৰ ভণ্টিক ভৰাই দিছে জংকি তাই নাই আজি মোৰ মাক ভৰাই দিছে উঠাই সৰু ভণ্টি আছিলে কোচত তাইকো ভৰাই দিছে চ' লামডিং বুলি ক'লে মই সেই কথাবিলাক মনত পৰে আমি প্ৰায় তেতিয়া বছৰ দুবাৰ তিনিবাৰ যাওঁ যোৰহাট যাওঁ গুৱাহাটী যাওঁ চ' আহোঁতে সদায় লামডিঙত উই চেঞ্জ দ্য ট্ৰেইন চ' আজিও ইমানটো ট্ৰেইনৰ চাউণ্ডটো শুনিলোঁ চাউণ্ডটো শুনি মনত পৰিছে কথাটো But thank you for giving so much of memories, Borak Valley. Thank you. আৰু মোৰ জীৱনৰ মোৰ ফাৰ্ষ্ট গুৰুজন হৈছে ইয়াৰ কৰিমগঞ্জৰ ৰবীন বেনাৰ্জী মোৰ গুৰু is from here. So I'm a part of it. আৰু কিছুমান মানুহে এই প্ৰগ্ৰামটো লৈ যি উৎপাত কৰিলে তাৰ কাৰণে মই আচলতে হাঁহি দিওঁ একো নাই I just smile. It's nothing. আৰু অসমীয়া বঙালী লৈ হিন্দু মুছলিম লৈ অসমত অন্তত এতিয়ালৈকে একো উৎপাত হোৱা নাই তেনেকুৱা বেলেগ জেগাত হৈছে আমাৰ ইয়াত নহয় আৰু ইনফেক্ট মই থকালৈকে নহয় I should. Thank you. একটা বাংলা গান গাই আমি জানি অনেক বাঙালি আছে এখানে আমি তো আধা বাঙালি